এই নাই সি যাবা নৰে দে তাৰ মেট্ৰিক পৰীক্ষা আছে নহয় ঘৰৰ এটাই চলি তাক লৈ কিমান আশা সি 95% আনবাই লাগব যেনেকে নহওক তাক মই পঢ়াৰ পৰা উঠাই দে নাই বেচেৰাটো পঢ়াতে খিনে গেছি হে ভাই থচোন পঢ়িছে এই দিন দিপিৰ বেলা পঢ়িছে তো ডিচেম্বৰত পৰীক্ষা নহয় ডিচেম্বৰত কি পৰীক্ষা মই দেখোন গমেই নাপাওঁ প্ৰি টেষ্ট তাৰ কাৰণে এনেকে পঢ়বা লগা হৈছে যত বাদ দে এইগিলা মাতি দে আৰু আমি অলপ ফুৰি আহোঁ মাতি দে এই কি বকপা আহিছা পাগলা আহিছা নেকি মোৰ চলিটো পঢ়া টেবুলৰ পৰা উঠি কিনে তোৰ লগত ফুৰিবা খেদাব লাগে চৰ চিন্তা না চৰ সেই তন্ধ নিচিনা ৰিজাল্ট হ'লে নহ'ব নহয় 95ৰ ওপৰত পাব লাগব হে লেবেল চলি থাকে ৰাইজৰ আপি গিলাখানৰ লগত চেনি খাই আৰু মোক ক'বা আহিছে নে ছুটি হোৱা মাতি দিয়া আমি অলপ ফুৰি আহোঁ নৰে যাবা কিয় তুলি তই আহিছা পাইছোৱে দিম নে নাই মই পাইছো মই বাহিৰত মোক পাই লাগে নেকি তই বাহিৰত মোক ফ্ৰেছ ফ্ৰেছ লাগে ভিতৰত বাথৰুম নাই তোক লৈ কিবা মায়েৰে বেলেগে আশা কৰি আছে কিবা অনবৰতে পঢ় জেগাই যাই 100 খাবি তই এই মায়েৰে কি দিছে কি না কৰে দেখোন নাই অলপ ফুৰি আহো বল হ'লে পাগলা হৈ মৰবা লাগব এতিয়া এই গেল এই চলিটোক লৈ গেল মোৰ এই শুনি তুই মোৰ চলিটোক লৈ গেল নিজৰতো পঢ়া পাতি নাই আজি আম আছা তোৰ আজি ঠেং কাটি দিওঁ আপি পালি ইয়াক একো নালগে আপিৰ লগত ফুৰিব যাবা ভাল পায়